হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি গাড়ীৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া গৈ আছোঁ খানাপাৰাৰ হুনাৰ হাটত। চাওকচোন কি ওলাইছে। এয়া মা, জেঠি, ভাইটি আৰু হাজবেণ্ড, এয়া শাহুমাও আহিছে। আমি এতিয়া একেলগে গৈ আছোঁ। তেনেকৈ ব'লকচোন আমাৰ লগত, আপোনালোকেও হুনাৰ হাট চাবলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। এয়া আমি খানাপাৰা আহি পালোঁ আৰু ইমান গাড়ী থ'ব জগাই নাই পোৱা। এয়া আমাৰ উদয়নে মামাকৰ কোলাত। এয়া হুনাৰ হাট। এয়া আমি এতিয়া ভিতৰৰ ফালে গৈ আছোঁ। চাওকচোন মানুহ কিমান হৈছে ভিতৰত। আৰু ভিতৰত পাৰ্কিঙৰ ব্যৱস্থা আছিল, কিন্তু আমি গম নাপাওঁ, সেইকাৰণে ৰাস্তাতে গাড়ীটো থ'ব লগা হ'ল। বহুত মানুহ হৈছে ইয়াৰ মেইন গেটতে, আৰু ভিতৰত সোমাব বাকী আছেই মানে। ইয়াত ভিতৰত দেখিছেনে ইমান মানুহ, মানে পোৱালি হেৰাই যাবৰ কাৰণে ভয়ে লাগে। আমাৰ উদয়নে পুৰা নামি কিনে চাৰিওফালে বেৰাবই খুজিছে। এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া বস্তু। এইফালে মাটিৰ বস্তু ওলাইছে, টাব, কাপ। অলপ বস্তু দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। ইফালে এইবিলাক লোহাৰ ঝুলনা, বিচনা, চেয়াৰ, টেবুল, মূৰা, এনেকুৱা বহুত বস্তু ওলাইছে। ইফালে ইয়াৰ লাইটিং। ইফালে দেখিছেনে কাঠৰ বস্তুবিলাক, আৰু ইমান ধুনীয়া ধুনীয়া ন, মানে চাই ভাল লাগে। আৰু দামবিলাকো কিন্তু বহুত ভাল। আৰু এয়া ইফালে মেজিক দেখাই আছে, মানে কেনেকুৱা ঘূৰিছে নহয়। আমি ভিতৰৰ ফালে গৈ আছোঁ এতিয়া। কি বস্তু ওলাইছে চাওঁ আৰু আপোনালোককো দেখাওঁ। এইফালে বেগ, এইফালে মাটিৰ বস্তুৱেই, আৰু এইফালে কাপোৰ, শাৰী, কুৰ্তা। এইফালে কাৰ্পেট। ইয়াত ডেক'ৰেশ্যনৰ বস্তু আছে। আৰু দোকানবিলাকত মানে ইমান মানুহ নহয়, দাম সুধিবই নাপালোঁ, আৰু ইমান ভিৰ হৈছে। যিমানে গধূলি হৈ আছে, মানুহ ভিৰো সেনেকৈ বেছি হৈ গৈছে। আৰু এইফালে দেখিছেনে পিতলৰ বস্তুবিলাক, আৰু এইফালে গোটেই কাঠৰ গাড়ী, কাঠৰে খেলা বস্তুবিলাক আৰু গোটেই। আৰু কোনে কোনে গৈছে হুনাৰ হাটত কমেণ্ট কৰি জনাব। আৰু উদয়নৰ লগত মানে বস্তু চাবই নোৱাৰি, ইমান উৎপাত কৰিছে। মানে চাৰিওফালে খালি দৌৰিয়ে ফুৰে, পূৰা খোলা জেগা পাইছে ন, আৰু এনেকুৱা ভয় লাগে ন ক'ৰবাত হেৰাই যাব বুলি।
এয়া দেখিছেনে ক'ৰ মাজে মাজে কাঠ বস্তুৰ এয়া ভাগৰ লাগিল অলপমান বহি দিলোঁ আৰু এতিয়া ভাবিছোঁ ঘৰতে যাওঁ আৰু উদয়নৰ লগত নোৱাৰোঁ আৰু ইমান দৌৰি ফুৰে নহয় সেইকাৰণে ঘৰতে যাওঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈ বাই বাই।